নাই মা চিলিণ্ডাৰ আনিব নোৱাৰিলোঁ কিয় তুমি দিয়া 1000 টকাটো ফাইন ভৰিছোঁ মাস্ক নিপিন্ধাৰ কাৰণে কি অঁ চল্লা অনগৰ্থ বাহিৰত যাওঁতে যে মাস্কখন পিন্ধিব লাগে সেইটো কথা নাজানো কৰোণা হৈ কিমান মানুহ মৰিব লৈছে ই মাস্কখন পিন্ধি যাব নোৱাৰে হে প্ৰভু মোক মাৰি নিনিয়া কিয় এফালে কৰোণাৰ তাণ্ডৱ আনফালে টকা পইচাৰ অভাৱ ঘৰখন কেনেকৈ চলাওঁ মই বেপার পাতি লাল বাতি জ্বলিছে হাই শিল্পীবোৰক বেপাৰ কৰা বুলি কয় মাস্ক নিপিন্ধিলে 1000 টকা ফাইন হাই সোশ্যাল মিডিয়া যতে ততে থাকে ভাই মনে না মনত তোৰ আগৰ দিনবোৰৰ কথা উভতাই আনি দে পৰিৱৰ্তন নালাগে মোক আগৰ দিনবোৰ সেই আগৰ দিনবোৰ এই ঠিকাৰ এই জীৱন কৰোণা আহিলে ৰাতি হয় ধুমুহা পুৱা ভূমিকম্প পুৱা দিনত গৰমৰ গেলা চাচোন তই ভাই চা নিজে ভাবিছা গেছৰ দাম বাঢ়িছে মিডল ক্লাছ ফেমিলি মৰিছে তেলৰ দাম হাই ফাই গাড়ী নচলাও বাই বাই কৰোণা আহিছে দেশ আজি হিলাইছে অক্সিজেনৰ অভাৱত বহুত মানুহ মৰিছে অ' ভাই আগতে নিজৰ দেশৰ মানুহক অক্সিজেন দিয়া তাৰপিছত বহিৰা দেশৰ মানুহক নাগৰিকত্ব দিবা হেই আন্দোলন চলিল 5 জন ডেকা ঢুকাল সঁচা ক'লে ক'ব ভাই মই বহুত বৰমা জুবিন দাই ঠিকে কৈছিলে লংকাত যোৱাৰ পিছত চবে ৰাৱণ কৰোণা আছিলে আগৰে পৰা কেম্পেইনিঙত লুকুৱালা এতিয়া কিয় লাগি আছে হুৱা দুৱা জনসাধাৰণক কষ্ট দিলা দেশত কৰোণা গতিত বাঢ়িছে ভাই পেচেণ্টবোৰে ভালকে অক্সিজেন পোৱা নাই বিদেশৰ পৰা আমদানি কৰা যায় ফেচবুকৰ পোষ্টত কিনো কমেণ্ট চাবি ভাই অন্ধভক্তৰ কোনো জাগাত অভাৱ নাই দেশৰ সম্পদ বিক্ৰী কৰি দিলি যে তই উভতাই আনি দে পৰিৱৰ্তন নালাগে মোক আগৰ দিনবোৰ সেই আগৰ দিনবোৰ এই ঠিকাৰ এই জীৱন কৰোণা আহিলে
কৰিছা